নমস্কাৰ বন্ধু-বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোক সকলোকে মাজুলী ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আৰু আজিৰ ভিডিঅ'টোত আমি কিছুমান অসমীয়া কুইজৰ বিষয়ে আলোচনা কৰিম, যিহেতু আমাৰ চেনেলৰ দ্বাৰা এনেকুৱা ধৰণৰ জিকে হওক বা তেনেকুৱা ধৰণৰ ইনফৰমেশ্যন টাইপ কিছুমান ভিডিঅ' দিবলৈ চেষ্টা কৰি আহিছোঁ আৰু আগলৈকো চেষ্টা কৰি যাম। সেইবাবে আপোনালোকৰ মৰম চেনেহৰ প্ৰয়োজন। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু ভিডিঅ'খিনি যদি ইনফৰমেশ্যন টাইপ পায় তেন্তে বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰিব। বন্ধু-বান্ধৱীসকল, প্ৰথম প্ৰশ্নটো হ'ল অসম নামটো কেতিয়াৰ পৰা প্ৰচলন হয়? ইয়াৰ উত্তৰটো হ'ল ত্ৰয়োদশ শতিকামানত যেতিয়া আহোমসকলে এই ভূখণ্ড জয় কৰিছিল তেতিয়াৰ পৰাই অসম নামটোৰ প্ৰচলন হৈছিল। ২ নম্বৰ প্ৰশ্নটো হ'ল অসমীয়া ভাষাটোৰ উৎপত্তি কেতিয়া হৈছিল? ইয়াৰ উত্তৰটো হ'ল খ্ৰীষ্টীয় নৱম-দশম শতিকামানতে অসমীয়া ভাষাটোৰ উৎপত্তি হৈছিল। তৃতীয় প্ৰশ্নটো হ'ল অসমৰ পুৰণি নামটো কি? যিহেতু আমি অসমীয়া মানুহ, সেইকাৰণে অসমৰ পুৰণি নামটো জানিবই লাগিব, আৰু ইয়াৰ উত্তৰটো হ'ল কামৰূপ বা প্ৰাগজ্যোতিষপুৰ। চতুৰ্থ প্ৰশ্নটো হ'ল প্ৰথমে কোনে অসমীয়াত ৰামায়ণ ৰচনা কৰিছিল? ইয়াৰ উত্তৰটো হ'ল মাধৱ কন্দলীয়ে। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল অসমীয়া গদ্য সাহিত্যৰ জনক কোন? ইয়াৰ উত্তৰটো হ'ল ভট্টদেৱ। প্ৰথম অসমীয়া লেখিকাগৰাকীৰ নাম কি? প্ৰথম অসমীয়া লেখিকাগৰাকী হ'ল পদ্মাৱতী দেৱফুকননী। তাৰ পাছৰ প্ৰশ্নটো হ'ল প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম হ'ল ধৰ্মপুস্তক। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল ইংৰাজী ভাষাৰ আটাইতকৈ বৃহৎ অভিধানখনৰ নাম কি? ইংৰাজী ভাষাৰ আটাইতকৈ বৃহৎ অভিধানখন হ'ল অক্সফৰ্ড ইংলিছ ডিক্সনেৰী। তাৰ পাছৰ প্ৰশ্নটো হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্যজন কোন আছিল? গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্যজন হ'ল কৃষ্ণকান্ত সন্দিকৈ। তেখেতে 1948 চনৰ পৰা 1997 চনলৈকে উপাচাৰ্যৰ পদত আছিলে। শেষৰ প্ৰশ্নটো হ'ল অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি কোন? বা সভাপতিজনৰ নাম কি? অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি হ'ল পদ্মনাথ গোহাঞিবৰুৱা।